হেল্ল' ভিউৱাৰ্ছ, এয়া দেখিছে এয়া মানকচুৰ পিয়াজি অৰ্থাৎ মানকচুৰ গুৰিৰে বনোৱা পকৰা। এই পকৰা বনাবলৈ আমি কি কৰিছোঁ, কেনেকৈ কৰিছোঁ আহক আমি চাওঁ। এয়া কাঁচৰ বাতি এটা লৈ লৈছোঁ, এয়া মানকচুৰ গুৰি, লগতে লৈ লৈছোঁ পিঁয়াজ 4টা কাটি লৈছোঁ, কেঁচা জলকীয়া আৰু ধনিয়া পাত। পিঁয়াজখিনি বাতিটোত লৈ লৈছোঁ, লগতে কেঁচা জলকীয়া, ধনিয়া এইখিনি গোটেইখিনি লৈ লৈছোঁ। এইখিনি দি দিছোঁ চাট মছলা 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, নিমখ জোখমতে, জিৰা গুড়ি, এয়া হালধি গুড়ি দি গোটেইখিনি বস্তু বৰ ধুনীয়াকৈ হাতেৰে মোহাৰি সানি লৈ লৈছোঁ। ইয়াতে দি দিছোঁ আধা চামুচ জলকীয়া গুড়ি, শুকান জলকীয়া গুড়ি দি গোটেইখিনি বস্তু সানি লৈ লৈছোঁ। এয়া সানা হৈ গৈছে। ইয়াতে দি দিছোঁ মানকচুৰ গুড়ি। মানকচুৰ গুড়িখিনি দি সানি লৈ লৈছোঁ, কিন্তু মানকচুৰ এই গুড়িখিনি বৰ শুকান হয়, যাৰ কাৰণে ইয়াত অকণ পানী দি ইয়াৰ ডোখিনি বনাই লৈছোঁ। বৰ ধুনীয়াকৈ সানি লৈছোঁ। ইয়াতে বেলেগ একো বস্তু দিয়া নাই। এয়া মানকচুৰ ডোখিনি সানা হৈ গৈছে। চাওক কি ধুনীয়াকৈ হৈ গৈছে ডোটো বনোৱা। এতিয়া ইয়াক শ্বেপ দিম। যদিও মানকচুৰ গুড়িখিনি দেখাত বগা যেন লাগিছে, ইয়াৰ ৰং অলপ মটীয়া ধৰণৰ হয়। ইয়াক হাতত লৈ গোলকৈ শ্বেপ এটা দি লৈছোঁ। পিঁয়াজ বেছিকৈ দিয়াৰ কাৰণে ইয়াক পিঁয়াজি বুলি কোৱা হয়। এনেকৈ গোটেইখিনিক বনাই লৈ ল'ম। ইয়াক আপোনালোকক দেখুৱাৰ কাৰণে মই 3টা ধুনীয়াকৈ বনাই দেখাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ বনাবও পাৰিব। মানকচু চকুৰ কাৰণে যেনেকুৱা ভাল, ইয়াত যথেষ্ট ভিটামিন থাকে। এয়া গোটেইখিনি মোৰ বনোৱা হৈ গৈছে। এইখিনিক এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। এয়া কেৰাহী বহাই দি দিছোঁ। তেলখিনি গৰম হওঁতে ইয়াতে পিঁয়াজিখিনি দি দিছোঁ আৰু ইয়াক ডিপ ফ্ৰাই কৰি লৈ লোৱা হ'ব। আপোনালোকে যিসকলে মোৰ চেনেলটো চাই আছে, কেনেকুৱা পায় আপোনালোকে কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে লাইক শ্বেয়াৰ কৰি ইয়াক বহলাবলৈও সহায় কৰিব। এয়া মই পকৰাখিনি এবাৰ ওলটাই দিছোঁ, দি তাতে আৰু বাকী কেইটামান দি দিছোঁ। এয়া মোৰ পিঁয়াজিখিনি একফালে ভাজা হৈ গৈছে আৰু এফালে ভাজিবলৈ দি থৈছোঁ। এনেকৈ বনাই আমি চাহৰ লগত, ভাতৰ লগত খাব পাৰি আৰু ই গৰমে গৰমে খাবলৈ বহুত ভাল আৰু 3 ঘণ্টালৈকে ই মুচমুচীয়া হৈ থাকে ধুনীয়াকৈ। আৰু এইখিনি গুড়ি বনাওঁতে মানকচুৰ গুড়ি বনোৱাৰ পদ্ধতিটো, সেইটো এটা মই ভিডিঅ' দি দিম, আপোনালোকে চাব পাৰিব। এয়া চাওক, মোৰ গোটেইখিনি পিঁয়াজি ভাজা হৈ গৈছে।
এতিয়া মই এইখিনিক উঠাই লৈ ল'ম। এয়া ভাজা হৈ গৈছে, এতিয়া উঠাই ল'ম। এয়া চাওক, মোৰ গোটেইখিনি পিঁয়াজো ভাজা হৈ গৈছে। তাৰ ওপৰত মই অকণ ক'লা নিমখ ছটিয়াই দিছোঁ আৰু ই খাবলৈ বৰ সোৱাদ লগা হয়। আপোনালোক সকললৈ ধন্যবাদ।